Hello, good morning everyone. Mormor Sato Sati Hakol. Aji tumalukor babe moi eti path loi ahisu English grammar. Aji pathti bikhoy hoise degree sense. Ami jano English tinta degree ase eta hoise positive. Eta hoise positive, comparative, positive, comparative or superlative. Eti ami sam positive, comparative or superlative. Ei tinta degree তুলনা কৰিবলৈ আসলে ব্যৱহাৰ কৰা হয় আৰু আমি জানো পাৰ্টস অফ স্পীচৰ যে এডজেক্টিভ বিশেষণ এডজেক্টিভ বিলাকৰ ৰূপ সলনি হয় আমি উদাহৰণস্বৰূপে ধৰি লওঁ গুড আমি জানো গুড এটা এডজেক্টিভ বিশেষণ গুডৰ কম্পেৰেটিভ ৰূপ হৈছে বেটাৰ আৰু সুপাৰলেটিভ ৰূপ হৈছে বেষ্ট ঠিক সেইদৰে আমি যদি ধৰ টল টলাৰ tallest easy easier easiest আমি দেখিলো গুটেইটা এডজেক্টিভৰ ৰূপ সলনি হৈছে পজিটিভত যেনে গুড কম্পেৰেটিভত বেটাৰ আৰু সুপাৰলেটিভত বেষ্ট এতিয়া মই তোমালোকক এটা উদাহৰণৰ যোগেদি খুব ভালদৰে বুজাই দিব বিচাৰিম কেনেকৈ এটা বাক্যত এই এডজেক্টিভ বিলাকে ৰূপ সলনি কৰে উদাহৰণস্বৰূপে মই এটা বাক্য লৈছো Atul is the best boy in the class. Atul is the best boy in the class. আমি দেখিছো the best আছে আমি গম পাইছো যে অলৰেডি ডিগ্ৰীটো সুপাৰলেটিভ ডিগ্ৰী আছে Atul is the best boy in the class. এতিয়া আমি সুপাৰলেটিভ ডিগ্ৰী থকা বাক্যটো আমি পজিটিভ আৰু কম্পেৰেটিভ এটা নিব লাগে আমি এটা পজিটিভ হলে নিম ইয়াক প্ৰথমতে মই পি বুলি লিখিছো অলপ বুজি লবা নিয়ম অনুযায়ী যেতিয়া আমি এটা বাক্য পজিটিভ হলে নিম নিয়ম পজিটিভত হলে কি লাগে আমাক নো আদাৰ লাগে নো আদাৰ আমি চাম ডিগ্ৰীটোৰ এডজেক্টিভটোৰ পিছত যেটো অংশ আছে বাক্যটোত নো আদাৰ বয় ইন দা ক্লাছ নো আদাৰ বয় ইন দা ক্লাছ তাৰপিছত ভাৰ্বটো লাগিব আৰু এডজেক্টিভটো যেটা আমি পজিটিভ হলে দিম তাৰ আগে পিছে এজ লাগিব ইজ এজ গুড এজ সাবজেক্টটো কি আছে অতুল No other boy in the class is as good as Atul. আমি এটা বাক্যটো পজিটিভ হলে নিলো এটা নেক্সট মই বাক্যটো কম্পেৰেটিভ হলে নিম যেতিয়া আমি বাক্যটো কম্পেৰেটিভ হলে নিম সাবজেক্ট will remain in the same place সাবজেক্টটো আমাৰ একে জায়গাত থাকিব Atul ভাৰ্বটো একে ঠাইত থাকিব Atul is এটা the best সুপাৰলেটিভ আছিল আমি কম্পেৰেটিভ যেতিয়া কৰিম নহয় Atul is better আমি জানো যে বেষ্ট অফ কম্পিটিটিভ গ্ৰুপ বেটাৰ Atul is better আৰু নিয়ম অনুযায়ী আমাক লাগে than any other তাকসাম বাক্যাংশৰ আমাৰ হেখৰ অংশ কি আছে than any other boy in the class আমি দেখিলো এটা কম্পেৰেটিভ হলে নিলো সাবজেক্ট একে ঠাইত আছে Atul ভাৰ্ব একে ঠাইত আছে is আৰু বেষ্ট অফ কম্পিটিটিভ গ্ৰুপ বেটাৰ আৰু নিয়ম অনুযায়ী আমি লিখিছো than any other boy in the class মই ভাবিছো তোমালোকে খুব সহজভাৱে বুজি পাইছা এতিয়া মই তোমালোকক দুটা কৰিবলৈ দিম এই দুটা তোমালোকে কৰা তেতিয়া তোমালোকে ট্ৰাই কৰা এটা মই হোমৱৰ্ক বুলি দিছো she is the tallest girl in the
Mumbai is the busiest city in India. এটা তোমালোকে কৰিবা ওপৰৰ উদাহৰণটো চাই মই ভাবিছোঁ তোমালোকে বুজি পাইছা এই উদাহৰণটো তোমালোকে কৰিবলৈ ট্ৰাই কৰা উদাহৰণটো চাই তেতিয়া তোমালোকে ডিগ্ৰী চেঞ্জটো পাৰিবা। Okay, bye for today. I will see you in the next lesson.